হাই ফ্ৰেণ্ডছ, বৰ্তমান সময়ত দেশবাসী তথা সমগ্ৰ এছিয়াবাসী এটি নতুন ভাইৰাছ নিপাৰ আতংকত জৰ্জৰিত আৰু এতিয়া পৰ্যন্ত দেশত তথা অন্য দেশতো বহু লোক এই নিপা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ নিজৰ প্ৰাণ হেৰুৱালে। আজি জানো আহকচোন এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে আপোনাৰ তথা আপোনাৰ সম্বন্ধীয়জনৰ দেহত কি লক্ষণ ফুটি উঠিব। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে এটি অনুৰোধ, মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটি টিপি ভিতৰলৈ সোমাই আহক যাতে নিত্য নতুন আপডেটবোৰ পাই থাকে। আক্ৰান্ত ব্যক্তিৰ লক্ষণ: দেহত জ্বৰ থাকিব, মূৰৰ ভীষণ বিষ হ'ব, বমি হ'ব আৰু লগতে ব্যক্তিজন মূৰ্ছা যোৱাৰ দৰে হৈ পৰিব। কেতিয়াবা দেখাত এনে লাগিব যেন ব্যক্তিজন এপিলেপসি মানে মৃগী ৰোগীত আক্ৰান্ত, কিন্তু এনে নহয়, এয়া নিপা ভাইৰাছৰ প্ৰভাৱহে। লক্ষণবোৰ 10ৰ পৰা 12 দিন পৰ্যন্ত থাকিব। যদি ট্ৰিটমেণ্ট কৰা নহয়, মানুহজন আনকনচিয়াছ মানে কমা অৱস্থালৈ গতি কৰিব আৰু ফাইনেল ষ্টেজত মানুহজনৰ ব্ৰেইন ডেথ হৈ ব্যক্তিজন মৃত্যুমুখত পৰিব। কেনেকৈ বিয়পে এই ভাইৰাছ জানো আহকচোন। এই ভাইৰাছ ফলহাৰী বাদুলিৰ পৰা বিয়পে। বাদুলিৰ পৰা জন্তু ধৰক গাহৰি আদিলৈ বিয়পে আৰু এনে পশু পক্ষীৰ সংস্পৰ্শলৈ আহিলে মানুহলৈ এই ভাইৰাছ বিয়পি পৰে। আক্ৰান্ত ব্যক্তিৰ পৰাও আকৌ সুস্থজনলৈ এই ভাইৰাছ বিয়পিব পাৰে। সেয়েহে সাৱধান হওক। সাৱধানতা পিছে কেনেকৈ অৱলম্বন কৰিব? গাহৰিৰ সংস্পৰ্শলৈ নাহিব আৰু মাংস ভক্ষণৰ পৰা বিৰত থাকিব। ফলহাৰী বাদুলিয়ে কামোৰা ফল বা এনে ক্ষত ফল দেখিলেই পৰিহাৰ কৰিব। ইতিমধ্যে যিসকল এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত তেনে ব্যক্তিৰ পৰা পোনপটীয়া সংস্পৰ্শৰ পৰা বিৰত থাকিব। শেষত বন্ধুবৰ্গ, আতংকিত নহ'ব, সজাগ থাকক। ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।